মোৰ এটা নতুন ভিডিঅ' লৈ আৰম্ভ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। ইয়াৰ ভিডিঅ'টো হ'ল যে আজি চিকিউৰিটিৰ কাৰণে নাইট ডিউটি পোষ্ট ওলাইছে। যদি আপুনি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। এইটো চাওক মই কেনেকুৱা নাইট ডিউটি কৰি আছোঁ, চাই লওক একবাৰ। এনেকুৱা নাইট ডিউটি আপুনি কৰিব লাগে যদি এপ্লাই কৰিব বিচাৰে বা ডিউটি চিকিউৰিটিৰ কাম কৰিম বুলি ভাবি আছে, ইয়াৰ বাবে পোষ্ট ওলাইছে। এইটো পোষ্ট ওলাইছে অল গুৱাহাটীৰ কাৰণে ওলাইছে পোষ্ট। যদি আপুনি এপ্লাই কৰিব পাৰে জাষ্ট এপ্লাই কৰিলে হ'ল। এইটো আপোনাৰ চিকিউৰিটি জব হয়, এইটো বম্বে চিকিউৰিটি জব হয়, বম্বে ইণ্টেলিজেন্স চিকিউৰিটি। চাওক ইয়াৰ পিছফালে মই কেনেকুৱা ডিউটি কৰোঁ বা কেনেকুৱা কি নাইট ডিউটি কৰিব আপোনাক চাই লওক। এইটো হয় মোৰ ৰুম, চাওক পিছফালে চাই আছে এইটো কোণাত, এইটো মোৰ ৰুম হয় আৰু ইয়াৰ চাৰিওফালে কভাৰ আছে ধুনীয়াকৈ, একদম ধুনীয়া কভাৰ আছে, চাই লওক একবাৰ। ইয়াৰ ৱালবিলাক বহুত দীঘল ডাঙৰকৈ পাতি লোৱা হৈছে। প্লাছ আপুনি যদি এপ্লাই কৰিব বিচাৰে ইয়াৰ বাবে এপ্লাই কৰিব পাৰে। আজি মোৰ নাইট ডিউটি পৰিছে। যদি আপোনাৰ কোনোবা চিকিউৰিটি কাম কৰিম বুলি ভাবি আছে তাৰ বাবে আপুনি এপ্লাই কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ কিছুমান মিনিমাম আপুনি 10 পাছ হ'ব লাগিব, প্লাছ আপোনাৰ ডকুমেণ্টছ লাগিব। ডকুমেণ্টছখিনি হ'লে আপুনি এপ্লাই কৰিব পাৰিব। আধাৰ কাৰ্ড লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, প্লাছ আপোনাৰ স্কুল চাৰ্টিফিকেট লাগিব, তেতিয়া আপুনি এই চিকিউৰিটিৰ কাৰণে জইন কৰিব পাৰে। এইটোৰ জব লোকেশ্যন হৈছে আপোনাৰ অল গুৱাহাটীত লোকেশ্যন জব পাই যাব। এইটো বহুত ভাল চিকিউৰিটি হয়, এইটো আমাৰ অল ইণ্ডিয়া ছাৰ্ভিচেছ চিকিউৰিটি হয়। এইটো নামেই হৈছে বম্বে ইণ্টেলিজেন্স চিকিউৰিটি। ইয়াৰ বাবে আপুনি 8 ঘণ্টা 12 ঘণ্টা দৰমহা সকলো ফেচিলিটি ইয়াত পাই যাব। যদি ভাল লাগে ভিডিঅ'টো তেওঁ লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা নতুন ভিডিঅ' আপুনি পাই থাকিব নেক্সট টাইম। থেংক ইউ।